guys, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ হোৱাইট চিকেনৰ ৰেচিপি লৈ আহিছো। আহকচোন চাও আমি কেনেকৈ বনালো। হোৱাইট চিকেন বনাবৰ বাবে প্ৰথমতে আমি আধা কেজি মাংস লৈছো। আজি আমি যিবোৰ ইনগ্ৰেডিয়েন্টস ইউজ কৰিম সেইবোৰ মই লগে লগে দি যাম, গতিকে ভিডিঅটো স্কিপ নকৰিব। প্ৰথমতে আমি মাংসখিনি মেৰিনেট কৰি থম। ইয়াত মই 2 টিস্পুন হোৱাইট পেপাৰ পাউডাৰ দিছো, বগা জালুকৰ গুড়ি আৰু লগতে নিমখ সোৱাদ অনুসৰি দি আমি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি ভালদৰে এইখিনি ঢাকি থৈ দিম। ইফালে আমাৰ মাংসখিনি মেৰিনেট হৈ গৈছে। এতিয়া আমি এখন কেৰাহী লৈছো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত আমি 2 টেবুলস্পুন ৰিফাইন অইল দিছো আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত আমি 3 খিলা তেজপাত, জালুক, জিৰা, লং, ইলাইচি আৰু দালচিনি দি অলপ সময় তেলত গৰম হ'ব দিম। হোৱাইট চিকেন বনালে আপোনালোকে মিঠাতেল ব্যৱহাৰ নকৰিব, কাৰণ মিঠাতেলৰ নিজৰ এটা হালধীয়া ৰং থাকে আৰু মিঠাতেল ব্যৱহাৰ কৰিলে আমাৰ চিকেনখিনি হালধীয়া ৰঙৰ হৈ যাব। সেইবাবে আমি ইয়াত ৰিফাইন অইল ব্যৱহাৰ কৰিছো। এতিয়া মছলাখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছত ইয়াত আমি আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট দি কেঁচা গোন্ধটো যোৱালৈকে এইখিনি আমি ভালদৰে ভাজি ল'ম। মন কৰিব গেছৰ ফ্লেমটো যাতে মিডিয়াম টু ল'তে থাকে আৰু এইখিনি আমি ৰঙচুৱা হ'ব দিব নালাগে, কণ্টিনিউৱাছলি লৰাই থাকিব। দেখিবলৈ পাৰিছে পিঁয়াজৰ পেষ্টৰ পৰা এতিয়া তেল ওলাব ধৰিছে। এইখিনি সময়তে আমি মেৰিনেট কৰি থোৱা আটাইখিনি মাংস দি দিম আৰু ভালদৰে লৰাই ল'ম। এইখিনি আমি ভালদৰে লৰাই উঠি 2 বা 3 মিনিটৰ বাবে ঢাকন মাৰি সিজিব দিম। তাৰ পাছত ইয়াত আমি 1 কাপ দৈ ভালদৰে ঘুটি লৈ ইয়াত দি দিম আৰু লগতে 3-4 ফুটামান জলকীয়াও দি দিম। এইখিনি ভালদৰে মিহলোৱাৰ পাছত আমি 2 বা 3 মিনিটৰ বাবে আকৌ ভালদৰে সিজিব দিম। এতিয়া আমি ইয়াতে 10ৰ পৰা 15টামান কাজু বাদাম পিচি লৈছো, লৈ ইয়াত কাজু বাদামৰ গুড়ি দি দিছো। এতিয়া আমি মাংসখিনি ভালদৰে লৰাই দিম আৰু অলপ সময় সিজিব দিম। কাজু বাদামখিনি দিয়াৰ পাছত ইয়াত আমি 2 বা 3 মিনিটৰ বাবে মাংসখিনি আকৌ সিজিব দিলো আৰু ইয়াত আমি এতিয়া আধা কাপ পানী দি দিছো। পানী দি ভালদৰে উতলিব দিম। পোন্ধৰৰ পৰা 20 মিনিটৰ বাবে মাংসখিনি ভালদৰে উতলিব দিব। তাৰ পাছত আমাৰ মাংস ৰেডি হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও খুব ভাল লাগে। এতিয়া আমি ইয়াত অলপমান ধনিয়া দিছোঁ আৰু ইয়াত আমি আধা চামুচ বাটাৰ দিম আৰু আপোনালোকেও ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰিব। খাবলৈ বহুত ক্ৰিমি হয় আৰু বহুত ভাল লাগে খাই, আৰু কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।